ৰোগ আমাৰ নিজৰ শৰীৰত জন্ম হোৱাৰ পিছতো ই আমাৰ বাবে ক্ষতিকাৰক আৰু ঔষধ হাবিত বা আন ঠাইত জন্ম লোৱাৰ পিছতো বা প্ৰস্তুত হোৱাৰ পিছতো ই আমাক উপকৃত কৰে। সেইবাবে এইটো সদায় মনত ৰাখিব। আমাৰ ভাল বিচৰা অচিনাকিজনো আমাৰ বাবে প্ৰকৃততে নিজৰ হয় আৰু নিজৰ কাষতে থাকি আমাৰ অপকাৰ কৰাজন আমাৰ বাবে সদায় অচিনাকি। ভাবিলে আচহুৱা যেন লাগিলেও একেবাৰে সঁচা কথা এইটো যে আজিৰ যুগত আনক সহায় কৰিবলৈ কাৰো ওচৰত সময় নাথাকে, কিন্তু আনৰ কামত বাধা সৃষ্টি কৰিবলৈ সময় সকলোৰে থাকে। এই পৃথিৱীত বৰ বেছি ভাল হোৱাটো আমাৰ নিজৰ বাবে কেতিয়াও ভাল নহয়। এই পৃথিৱীত মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে সহজ সৰল সাধাৰণ মানুহবোৰে বুজিয়ে নাপায় প্ৰকৃততে তেওঁলোকক প্ৰশংসাই কৰিছে নে ব্যৱহাৰ কৰিছে। কম শব্দতে যিজনে বুজি পায় সেইজন জ্ঞানী। মূৰ্খবোৰে যিমানেই নুশুনক লাগে ভাল কথা, তথাপিও তৰ্ক কৰিবই। বিপদ দেখা পালে যিসকলে পলাই যায় সেইসকলেই ভীৰু বা স্বাৰ্থপৰ, আৰু তেনেলোকেই সুযোগ পালেই ক্ষতি কৰে। সেয়া লাগিলে আপোন বা পৰেই নহওক কিয়। এনেলোকে নিজৰ স্বাৰ্থত মিতিৰ পাতে, দেখুৱাই মিছা মৰম। যেতিয়াই স্বাৰ্থ ইতি হৈ যাব তাৰ পিছত আৰু কোনোদিন কাষত নাপায়। যদি আপোনাৰো এনেকুৱা কোনো চিনাকি আছে তেন্তে অলপ সচেতন হওক। হাজাৰ ব্যস্ততাৰ মাজতো যিজন পুৰুষে নিজৰ আপোনগৰাকীক এটা ফোন বা এটা মেছেজ কৰিবলৈ নাপাহৰে, সেই পুৰুষসকলৰ মৰম অবিশ্বাস্যভাৱে সুন্দৰ। সেই পুৰুষসকল প্ৰকৃততে একোজন দায়িত্বশীল পুৰুষ। ব্যস্ততা তেওঁলোকৰ বাবে কোনোদিন অজুহাত নহয়। প্ৰিয়গৰাকীৰ প্ৰায়ৰিটি সদায় আগত এনে পুৰুষৰ বাবে। এনে এজন পুৰুষৰ প্ৰেম পোৱা নাৰীসকল সঁচাকৈ ভাগ্যৱান। জীৱনত ভাল কাম সদায় কৰি যাওক। কোনোবাই আপোনাক সন্মান কৰক বা নকৰক তাক লৈ চিন্তা কৰি নাথাকিব। যদি আপুনি নিজৰ ওচৰত শুদ্ধ হৈ থাকিব পাৰে তেতিয়া আপোনাৰ বিবেকে আপোনাক সদায় সন্মান কৰিব। আৰু ইয়াতকৈ ডাঙৰ সুখ জীৱনত আন একোৱেই নাই। নিজৰ কৰ্মৰ ফল এদিন নিশ্চয়কৈ ভোগ কৰিব লাগিবই। ভগৱানে কৈছে, জন্মতে মই কাৰো ভাগ্য নিলিখোঁ। সকলোৱে নিজৰ নিজৰ ভাগ্য নিজেই লিখি লয়। আজি তুমি যি কৰি আছা কাইলৈ তাৰ ফল তুমি ভোগ কৰিবলৈ পাবা। আৰু আজি তোমাৰ লগত যি ঘটি আছে সেয়া তোমাৰ অতীতৰ কৰ্মৰ ফল। সকলোৰে হাতত থকা মোবাইলটোত কৰা তিনিটা কামে আমাক ধুনীয়া কথা তিনিটা শিকায়। প্ৰথম, আমাৰ ভাল লগাখিনি, আমাৰ প্ৰয়োজনীয়খিনি সংৰক্ষণ কৰা অৰ্থাৎ ছেভ কৰা। দ্বিতীয়, যিয়ে মনত আনন্দ দিয়ে, আমাক সুখী কৰে, তাক শ্বেয়াৰ কৰা অৰ্থাৎ ফৰৱাৰ্ড কৰা। তৃতীয়তে, যিবোৰ ভাল নালাগে তাক মচি পেলোৱা। যদি আমি এই কথাবোৰ আমাৰ জীৱনত গ্ৰহণ কৰোঁ তেতিয়া আমি নিশ্চয় সুখী হ'ম। জীৱনৰ 5টা তিক্ত সত্য। নিজৰ দুখবোৰ লুকুৱাই ৰাখক। ইয়াত কোনেও আপোনাৰ দুখৰ বিষয়ে চিন্তা নকৰে। সকলোকে আপোনাৰ মনৰ কথা সকলো খুলি নক'ব, কাৰণ সকলোৱে আপোনাৰ মংগল নিবিচাৰে। সদায় শান্ত হৈ থাকিবলৈ চেষ্টা কৰক। এই পৃথিৱীত একোৱেই চিৰস্থায়ী নহয়। অকলশৰে থাকিবলৈ ভয় নকৰিব, কাৰণ চিৰদিন আপোনাৰ লগত কোনো নাথাকে। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। আনৰ ওপৰত বেছি নিৰ্ভৰ কৰিলে আপুনি নিজকে হেৰুৱাই পেলাব। ভাল ব্যৱহাৰৰ আৰ্থিক মূল্য নাথাকিব পাৰে, কিন্তু ভাল ব্যৱহাৰৰ দ্বাৰা হাজাৰজনৰ অন্তৰ জয় কৰিব পাৰি। এজন মানুহৰ চিন্তাধাৰা, বিবেক বুদ্ধি, স্বভাৱ চৰিত্ৰ, বিচাৰ বিবেচনা, মানসিকতা ইত্যাদিসমূহ কোন পৰ্যায়ৰ, ই মানুহজনৰ ব্যৱহাৰৰ দ্বাৰা বহিঃপ্ৰকাশ ঘটে। নিজতকৈ দুৰ্বলসকলৰ হৃদয় জয় কৰিব পৰাজনেই প্ৰকৃত সফল ব্যক্তি। সঁচাকৈ ব্যৱহাৰেই এজন মানুহৰ প্ৰকৃত পৰিচয়টো দাঙি ধৰে। আনৰ জীৱনত আপোনাৰ স্থান বিচাৰি ফুৰাটো বন্ধ কৰক। তেতিয়াহে আপুনি সুখী হ'ব পাৰিব। এটা কথা মনত ৰাখিব, বেছি সংখ্যক মানুহে মিঠা মিঠা কথা কৈ আপোনাক সন্মান নকৰে। আচলতে আপোনাক ঠগিবলৈ চেষ্টা কৰি থাকে।